এক নম্বৰ প্ৰশ্ন বৰ্তমান ভাৰতবৰ্ষত কেইখন ৰাজ্য আছে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি 28খন দুই নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশগৰাকী আছিল শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি হলিৰাম ডেকা ৩ নম্বৰ প্ৰশ্ন ভাৰত ৰত্ন সন্মান লাভ কৰা প্ৰথম অসমীয়াজন কোন শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ গোপীনাথ বৰদলৈ ৪ নম্বৰ প্ৰশ্ন অসমৰ ধৰ্মীয় সংহতিৰ এক নিৰ্দেশনমূলক স্থান হ'ল শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি হাজো ৫ নম্বৰ প্ৰশ্ন ভাৰতৰ সৰ্বপ্ৰথম ৰাজনৈতিক দলটোৰ নাম কি শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি ভাৰতীয় জাতীয় কংগ্ৰেছ ৬ নম্বৰ প্ৰশ্ন ৰাজ্যসভাত অসমৰ আসনৰ সংখ্যা কিমান শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি ৭খন ৭ নম্বৰ প্ৰশ্ন সাংবিধানিক স্বীকৃতি লাভ কৰা অসমৰ দ্বিতীয়টো ভাষা হ'ল শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি বড়ো ৮ নম্বৰ প্ৰশ্ন আমাৰ দেশত বৰ্তমান কেন্দ্ৰীয় শাসিত অঞ্চলৰ সংখ্যা হ'ল শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি ৮খন ৯ নম্বৰ প্ৰশ্ন ভাৰতৰ সংবিধানখনৰ খচৰা সমিতিৰ সভাপতি কোন আছিল শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ ডক্টৰ বি আৰ আম্বেদকাৰ প্ৰশ্ন নম্বৰ ১০ ৰাজ্য এখনৰ ৰাজ্যপাল গৰাকীৰ কাৰ্যকাল কিমান বছৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি ৫ বছৰ প্ৰশ্ন নম্বৰ ১১ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ কাৰ্যকালৰ সৰ্বোচ্চ বয়স হ'ল শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি ৬৫ বছৰ প্ৰশ্ন নম্বৰ ১২ গুৱাহাটী উচ্চ ন্যায়ালয় কিমান চনত স্থাপন কৰা হৈছিল শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি ১৯৪৮ চনত প্ৰশ্ন নম্বৰ ১৩ ৰাজ্যসভাৰ মুঠ সদস্যৰ সংখ্যা হ'ল শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ ২৫০ জন প্ৰশ্ন নম্বৰ ১৪ ভাৰতবৰ্ষৰ চৰকাৰী সন্মানজনক সৰ্বোচ্চ বঁটা হ'ল শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি ভাৰত ৰত্ন প্ৰশ্ন নম্বৰ ১৫ বৰ্তমান অসমৰ বিধানসভাৰ মুঠ সদস্যৰ সংখ্যা হ'ল শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ ১২৬ জন প্ৰশ্ন নম্বৰ ১৬ ৰাষ্ট্ৰসংঘৰ সচিবালয় ক'ত অৱস্থিত শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি নিউয়ৰ্কত প্ৰশ্ন নম্বৰ ১৭ ৰাষ্ট্ৰসংঘ কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি ১৯৪৫ চনত প্ৰশ্ন নম্বৰ ১৮ ৰাষ্ট্ৰীয় সংগীত জন গণ মন প্ৰথমে কেতিয়া গোৱা হৈছিল শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি ১৯১১ চনত প্ৰশ্ন নম্বৰ ১৯ কোন চনৰ কোন তাৰিখে ভাৰতৰ সংবিধান গ্ৰহণ কৰা হৈছিল শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি ১৯৪৯ চনৰ ২৬ জানুৱাৰী আৰু সংবিধান লাগু হৈছিল ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে প্ৰশ্ন নম্বৰ ২০ স্বায়ত্তশাসিত জিলাসমূহৰ শাসনৰ মুৰব্বী কোন শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি ৰাজ্যপাল ধন্যবাদ বন্ধুসকল আগলৈ এনেধৰণৰ প্ৰশ্নসমূহ পাই থাকিবলৈ এডুকেশ্যন ফৰ ইউ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লওক